নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে, কিয়নো এই ধাৰাবাহিকখনৰ আপোনালোকে যোৱাটি খণ্ডতেই দেখিবলৈ পাইছিলে আবিৰক যোনে হত্যা কৰিছিল আৰু তেওঁলোকৰ কথা এতিয়া অৰ্ণৱে ভালদৰে জানে আৰু আবিৰৰ শেষ কথাটো ৰাখিবৰ কাৰণে দেৱযানীক তেওঁৰ পত্নী বুলি কৈছিল আৰু দেৱযানীক দি আগতে অৰ্ণৱে বিয়া কৰাইছে, তো সেইটো কথা এতিয়া মিছাই কৈছিল আৰু যাৰ কাৰণে ঘৰৰ সকলোবোৰ মানুহে আচৰিত হৈ পৰিছিল আৰু লগতে ৰাজাহঁতৰ দেউতাকো আচৰিত হৈ পৰিছিল সেইটো কথা শুনাৰ লগে লগে। তো তেনেকুৱা আপোনালোকে নিশ্চয় যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে বৰষুণ ধাৰাবাহিকখনত, আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটিও দেখিবলৈ পাব আজি বিয়াখন ভঙাৰ কাৰণে আৰু লগতে এইবোৰ কথা মিছা মতাৰ কাৰণে অৰ্ণৱক আজি চৰ মাৰিব আৰু ৰিয়াই সুধিব যে কিহৰ কাৰণে এতিয়া দেৱযানীক আগতে বিয়া পাতি থৈছিল আৰু লগতে সেইটো কথা ঘৰৰ মানুহক কিয় কোৱা নাছিল। তো সেইটো কথা এতিয়া সুধিব। এতিয়া বাৰু অৰ্ণৱে সকলোবোৰ সঁচা কথা ক'ব নে নকয়, তো আপোনালোকে আজিৰ খণ্ডটিতেই জানিবলৈ পাব। আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব অৰ্ণৱৰ দেউতাকে ইমান ডাঙৰ এটা কথা শুনাৰ লগে লগে মূৰ ঘূৰাই পৰিব। এতিয়া সকলোৱে অৰ্ণৱৰ দেউতাকক ৰুমলৈ লৈ যাব। এতিয়া বাৰু দেৱযানী আৰু অৰ্ণৱৰ কথাটো দেউতাক আৰু মাকে মানিব পাৰিবনে নে এতিয়া সকলোৱে বাৰু দেৱযানী আৰু অৰ্ণৱক ঘৰৰ পৰা উলিয়াই পঠাব। তো আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব বৰষুণ ধাৰাবাহিকখনত। আৰু আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। ধন্যবাদ।